লা 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 হো 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 ঐ কিছু ক আরে বাবু কিছু কোৱা নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ যে সকলোৱে ভালে আছে সব বন্ধু বান্ধৱীসকল বহুত দিন হৈ গ'ল মোৰ চেনেলত কোনো ভিডিঅ' আপলোড দিয়া নাই বা ভিডিঅ' আপলোড হোৱা নাই সো ভিডিঅ' আপলোড নিদিয়াৰ কাৰণ আছে মানে বহুত দিন হৈ গ'ল মানে মই 16 তাৰিখে মানে কোকৰাঝাৰত মানে RSS ট্ৰেইনিং আছিল মই ট্ৰেইনিঙত গৈছিলোঁ সেইকাৰণে কোনো ভিডিঅ' আপলোড দিব পৰা নাই বা কাৰো ভিডিঅ' চাব পৰা নাই সো মই কোকৰাঝাৰত গৈছিলোঁ 16 তাৰিখে গৈছিলোঁ আৰু ঘৰত আহিছিলোঁ ঘৰত 25 তাৰিখে ঘৰত আহিছিলোঁ আৰু পিছত গা পা অলপ বিষ হৈছিল গা পা মানে অলপ ৰেষ্ট ল'লোঁ পিছত মানে ইমান দিন কোনো ব্লগ কৰা নাছিলোঁ সো আজি ভাবিলোঁ যে এটা ব্লগ বনাওঁ আপোনালোকৰ মাজত কথাবিলাক শ্বেয়াৰ কৰোঁ ইমান দিন কি ভিডিঅ' দিয়া নাছিলোঁ সো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব মৰম দিব আৰু আজি মই এটা বস্তু অনলাইনত ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ বস্তুটো আজি আহি পাব কি বস্তু হয় আপোনালোকক দেখুৱাম আপোনালোকে ভালকৈ চাব মৰম দিব এইখিনিয়ে আৰু অলপ ফুৰিবলৈ অলপ ফুৰি আহিব মানে নদীৰ পাৰত অলপ ফুৰিবলৈ আহিছোঁ নদী পাৰ্কখন দেখুৱাম কিমান ধুনীয়া ঠাণ্ডা চ' আপোনালোকে দেখুন চাব এইফালে নদীটো পিছফালে ভিডিঅ'বোৰত থাকোঁতে ঘৰত মোৰ পিছফালে এটা বহুত ডাঙৰ সাপ আহি মানে হাজিৰ হৈছিল মানে অলপ পাৰে ইয়াতে ভিডিঅ' কৰি আছিলোঁ চ' সাপখন আহি ইয়াতে আছিল ইয়াতে তাৰপিছত ইয়াতে সোমালে এই জংঘলখন আছিল এই জংঘলত সোমাইছিল চ' বহুত ভয় লাগিছিল মই হঠাৎ ইফালে মই ভিডিঅ' কৰি হঠাৎ এইফালে চালোঁ যে ডাঙৰ এটা সাপ চ' অলপতে মোক ঠগালে নদীৰ পাৰৰ দৃশ্যটো আপোনালোকক দেখুৱাম আমাৰ ইফালে আৰু মই ভাবিছোঁ যে নদীৰ পাৰত গৈ অলপ বহোঁ কাৰণ নদীৰ পৰা একদম ঠাণ্ডা কুমলীয়া বতাহ বহুত ভাল লাগে চ' দেখুৱাম নদীৰ পানী যিহেতু কালি অলপ পাৰিছিলে আজি কমিছে চ' নৌকাবিলাক দেখুৱাম আপোনালোকক আমাৰ ঘৰৰ ওচৰতে নদী চ' চাব পাৰে এই যিহেতু নৌকা থোৱা আছে চ' চাব পাৰে আপোনালোকে নৌকা এই যে আমাৰ এইফালে নদীটো বহুত ভয় লাগিল মোক ভয় খাই গৈছোঁ বাপৰে বাপ ইমান ডাঙৰ সাপ যদি মোক দিল হয় চ' এতিয়া যাম ঘৰত যাম এতিয়াতো ঘৰত যাই বন্ধুসকল এতিয়া আপোনালোকৰ মাজত আহিলোঁ এতিয়া বাজে 4:30 চ' বন্ধুসকল মই আপোনালোকক জনাইছিলোঁ যে মোৰ যিটো বস্তু অনলাইনত অৰ্ডাৰ কৰিছিলোঁ সেইটো আজি আহি পাব চ' দুখৰ বিষয় কিন্তু আজিও নাহিল বস্তুটো মোৰ অৰ্ডাৰ দিয়াৰ আজি মানে প্ৰায় 7 দিনে হ'ল কিন্তু বস্তুটো আজিয়ে লাষ্ট ডেট আছিল অহাৰ কিন্তু আজিও নাহে বহুত বেয়া লাগি আছে চ' কালি বা আহে বা নাহে ক'ব নাপাওঁ কিন্তু মই আপোনালোকক কৈছোঁ জনাইছোঁ যে বস্তুটো আহিব আজি জনাম আপোনালোকক চ' আজিও নাহে চ' এতিয়া চ' বন্ধু বান্ধৱীসকল এতিয়া আমি দুয়োটাই গৈ আছোঁ বজাৰত মানে বজাৰত গৈ অলপ চব্জি বাগেৰা লৈ আহোঁ চ' আপোনালোকে চাব আমি কি কি আনিম চব্জি নহয় চব্জি আৰু মাংস আনিব ব্ৰইলাৰ মাংস আনিব বোলে পল্ট্ৰি চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব চ' এতিয়া আমি গৈ আছোঁ চাব মজা লাগিছে না মজা লাগিছে গাঁওখন লাগিবই এতিয়া ৰাস্তাটো এটা ভিডিঅ'ত দেখুৱাইছিলে যে ৰাস্তাটো হ'ব কিছুদিন পিছত কিন্তু ৰাস্তাটো এতিয়া প্ৰায় হৈ গৈছে মানে ব্লকৰ ৰাস্তা চাব পাৰে এতিয়া এই ৰাস্তাটো গোটেই প্ৰায় হৈছে আমাৰ ঘৰৰ ওচৰত অলপ হোৱা নাই চ' ৰাস্তাটো সোনকালে হওক ভালে হ'ব আমাৰ কাৰণ নহ'লে আমাৰ সেইখিনি মানে ভাই ভণ্টিসকলে কলেজ বা স্কুলত যায় তেওঁলোকে বহুত অসুবিধা হৈ পৰিছে মানে ৰাস্তা দি যাওঁতে বা আহোঁতে বহুত কষ্ট হয় এতিয়া বহুত ভাল হ'ব আপুনি কিছু ক'ব মই আৰু তো কিছু নকওঁ মই কৈ আছোঁ না আপুনি কওক বা তুমি কোৱা চ' বন্ধু বান্ধৱীসকল আজি বহুত বেয়াও লাগি আছে যিটো বস্তু অৰ্ডাৰ দিছিলোঁ সেইটো বস্তু আহি নাপালে মোৰ ঘৰত তাৰ কাৰণে মই পঢ়ি মাংস আনি খাম মনটো ভাল লাগিব তো এতিয়া গৈ আছোঁ বজাৰত
বন্ধুসকলে এইফালে ভিউটো চাওক কিমান ধুনীয়া একদম সেউজীয়া পৰিৱেশ বৰ্তমান ধানবোৰ লাগি গৈছে একদম যাব পাৰে আপোনালোকে বহুত ধুনীয়া পৰিৱেশ এই যে কিমান ধুনীয়া লা 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 হো 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 ঐ কিছু ক আরে বাবু কিছু কোয়া খালি চেঙেলি কথা কয় খালি দেখছেন বন্ধু বান্ধৱীসকল আহি অলপ দূৰ আহি পাই গ'লোঁ পেট্ৰল পাম্প ইয়াতে কোনে গাড়ীত তেল ভৰাব আহি যাওক ইয়াতে এইটো হয় পেট্ৰল পাম্প এইটো হ'ল পেট্ৰল পাম্প বিদায় দিয় সজনী একদম মানুহে ঘাস কাটি আছে জীবনে কবে দেখা হব ₹10 में आइसक्रीम खाते था কি আনিলো বজাৰৰ পৰা ব্ৰইলাৰ মাংস না তাৰপিছত কি আনিলে পিঁয়াজ আৰু এইখিনিয়ে বন্ধুসকল আজিৰ কাৰণে বাই বাই এইখিনি ভিডিঅ' থাকিল যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব